নমস্কাৰ বন্ধুসকল, মই গাৰ্গিয়ে সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈকে। প্ৰথমতে মই ভোগালী বিহুৰ সকলোকে আন্তৰিক শুভেচ্ছা জনালোঁ। ভোগালী বিহুটো যাতে সকলোৰে ভালে ভালে যায় তাকে কামনা কৰিছোঁ। আৰু আজি মাঘৰ বিহুৰ দুমাহীৰ দিনা আমাৰ তাত কি কৰা হয় তাকে আজি অলপ দেখুৱাম। আৰু আমাৰ তাতে যি নিয়ম আছে আপোনালোকৰ তাতেও সেই নিয়ম আছেনে নাই কমেণ্টত জনাবচোন বাৰু। আৰু আমাৰ গাঁওখন সৰু, তথাপিও আমাৰ গাঁৱত যিখিনি মানুহ আছে সেইখিনিয়ে মিলি আমি সকলোৱে মেজিৰ তলত আনন্দ উল্লাহেৰে এখন ভোজ ভাত খাওঁ। আৰু এই নিয়ম আমাৰ বহু বছৰ আগৰ পৰা চলি আহি আছে। আজি আমাৰ গাঁৱত যি হ'ব আৰু ফাৰ্ষ্টৰ পৰা শেষলৈকে দেখুৱাবলৈ মই চেষ্টা কৰিম। ভিডিঅ'টো কিন্তু শেষলৈকে চাই থাকিব। প্ৰথমতে দেউতাৰ লগত চব্জি কাটিব আহিলোঁ। ৰাইজৰ লগত খানা, যিহেতু কাম নকৰিলেতো নহয়, কামটো কৰিবই লাগিব। সেয়েহে দেউতাৰ লগত আহিলোঁ। দেউতাও কাম কৰিলে, ময়ো কিবা কিবি কৰিলোঁ আৰু। দেউতাৰ লগত চব্জি কাটি আহিলোঁ আৰু এতিয়া গা পা ধুই ল'লোঁ। দেউতাও গা পা ধুই ল'লে। এতিয়া শৰাই দিব যাম আৰু শৰাই পাতি থৈ এখন বছৰৰ সকলোৱে হিচাপ নিকাচ মানে এখন মিটিং বহিব। আৰু মিটিং শেষ হোৱাৰ পাছত আমাৰ মাহ প্ৰসাদ বিলাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। শৰাইখন লৈ আহিলোঁ। লৈ আহি চাকি ধূপ জ্বলাই দিলোঁ। জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু। বিশ্বৰ বিভিন্ন কোণলৈ আমাৰ অসমৰ সংগীত লোকসৃষ্টি কঢ়িয়াই দিয়া মৰমৰ শিল্পী, শ্ৰদ্ধাৰ শিল্পী খগেন গগৈ। মাহ প্ৰসাদ বিতৰণ কৰি আছে। আমিও ল'লোঁ মাহ প্ৰসাদ। সকলো ৰাইজে মিলি মাহ প্ৰসাদ খালোঁ একেলগে লগ হৈ। সবজি নকরা ভালো সবজিবোৰ ভালো নাখায় এলা তন্দুৰাটো বলি বাদাম মানে কেঁচা বাদাম আৰু মাংস এইবাৰ আমাৰ ইয়াত কি আইটেম হ'ব ককাকে সুধি লওঁ ব'লকচোন। এইবাৰ আমাৰ তাত কি খানা আছে বাৰু। ককা আছে ইয়াত। ককা, আজি ইয়াত কি আইটেম হ'ব? আমাৰ আইটেম মানে আমাৰ মচুৰ দাইল আছে, হাঁহে মাহে কোমোৰা এনেকৈ আছে, এখন আলু ভাজি, লোকেল আলু ভাজি আছে, তাৰপৰা মাছৰ আইটেম এখন আছে, আৰু গৰৈ মাছ পিটিকা আছে, আৰু আমাৰ মাছৰ জোল আছে এনেকৈ, আৰু চাটনি আছে। এনেকৈ আইটেম বনাইছে। দৈ আছে, দৈ গোল্লা আছে। এনেকৈ প্ৰত্যেকবাৰে আমাৰ আইটেম হয়। সকলো মিলিজুলি আমি সুন্দৰভাৱে খাওঁ। এইটো আমাৰ পৰম্পৰা চলি আহিছে। এইটো চলি থাকিলে নথয়, আমি আনন্দিত হ'ম। পিছলৈকেও আহি থাকিলোঁ, আশা থাকিল এনেকৈ যাতে চলি থাকে পৰম্পৰাটো। ইয়াতে আছে মাছ আৰু বহুত কিবা কিবি আছে ইয়াতে।
সেইটো আছে আৰু এই থালিত যে উতলি আছে সেয়া ছাগলী মাংস খাবৰ সময় হৈছে আৰু বাবুৱে বোলে মাইকত এটা গান গায় সেইকাৰণে খুৰাহঁতে তাক এটা গান গাব দিলে ভালে হৈছে আহকচোন শুনো তাৰ গানটো Jun kasu eiga apun apun eiga unishe apun agori bahat bogori nasise agor kohua nise mukhe mukhe hiwe hun mukhe hiwe hun Fual patat hajun kasun eiga apun apun eiga apun apun khowai eiga hobuni uata udu mutui chani khoi bandu chani khoi কৰ্মবিলাক খুব সুন্দৰকৈ কৰিব ভাত আঞ্জা হৈ গ'ল এয়া মানুহবোৰে খাবৰ কাৰণে বহিছে আৰু মই অলপ দেৰিকৈ বহিম মাৰ লগত কেমেৰা লাগি আছে গতিকে আপোনালোকে কোনো কাৰণে ভুল নকৰিব এইখিনি আপোনালোকক এটাতে জনাই থৈ দিছোঁ ভিডিঅ'টো সৰুতে আচলতে মোৰ ওলোটা হৈ গ'ল তাৰ কাৰণে মই আপোনালোকক ক্ষমা বিচাৰিছোঁ এইখিনি ভিডিঅ' নকৰিলেও নহয় তথাপিও মোৰ উপায় নাই যি নহওক মই ভাত খাই মই ঘৰলৈ গ'লোঁ কাৰণ মেজি আমাৰ এতিয়াই নজ্বলায় কাম কৰিব তাৰপিছত জ্বলাব আৰু কাম চাম আমি ঘৰৰ পৰা আহিম আকৌ অলপ দেৰিকৈ মেজি জ্বলোৱাৰ সময় হৈছে সেইকাৰণে আকৌ আহিলোঁ ঘৰৰ পৰা মেজি জ্বলোৱাৰ আগত খুৰা খুৰীহঁতে অলপ ধেমালি কৰে আৰু অলপ বিহু নাচে সঁচাকৈ চাই বৰ ভাল লাগে Everyone participate in our dance, in our video dance. So I request everyone, please clap. Yes. সকলো ৰাইজে মিলি হৰিত ধ্বনি দি মেজিটো জ্বলাই দিলে আমিও প্ৰাৰ্থনা কৰিলোঁ যেন মেজিৰ জুয়ে পৃথিৱীৰ সকলো অপায় অমংগল দূৰ কৰে তাৰে কামনাৰে মই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ